এভৰিৱান নমস্কাৰ আপোনালোক কেনেকুৱা আছে ভালে আছেনে মই বাৰু ভালে আছোঁ আপোনালোকৰ দুৱাৰৰ আল্লাহে দুৱাত চ' বেটিক মই ৰাতিপুৱা উঠি ফ্ৰেছন আপ হৈ গ'লোঁ গা পা ধুই পেলাই আৰু এয়া বেটিকো মই কৰিলোঁ ফ্ৰেছন আপ হাই কৰিছোন হাই চুমু দি দিয়া বাবা চুমু দি দিয়া কৈ দিয়া চ' মই বেটিকো কৰিলোঁ ফ্ৰেছন আপ বতৰটো আজি খুবেই বেয়া মই দেখাইছোঁ ৰ'ব ইমানেই বতৰটো বেয়া কি ক'ম ৰ'দ চ'দ একোৱেই নাই এয়া দেখিছেনে ৰ'দ চ'দ নাই খালি আন্ধাৰ হৈ আছে মই সেইকাৰণে মই ভাবিলোঁ যে মই পিছততো গা ধোৱাটো দিগদাৰ হ'ব তো মই এতিয়াই গাটো ধুই লোৱাটো ভালে আছে সেইকাৰণে গা পা ধুই ল'লোঁ চাহ পানী দি দিলোঁ ৰাতিপুৱা উঠি তাৰপিছত মই গা ধুলোঁ তাইক গা চা ধোৱা নাই খালি গাটো মাৰিলোঁ সদায় গাটো ধোৱা হৈ আছে ৰ'দটো থকাৰ কাৰণে আজি গাটো ধুৱাই দিয়া নাই খালি গাটো মাৰি মেলি ফ্ৰেছ ধুনীয়াকৈ ফ্ৰেছ কৰি দিলোঁ তো এতিয়া মই যাওঁ নাস্তা বনাবলৈ তো মই আজি নহয় নাস্তা কিমাননো ৰুটি খাই থাকিম আৰু মোৰ চুলি দেখিছেনে মানে তিয়াইছিলোঁ নাই আজি তো সেইকাৰণে চুলিখিনি এই অৱস্থা হৈ আছে বাবা নাযায় চাওক কিমান চিঞৰাব লগা হয় ইমানেই চিঞৰিব লগা হয় মানে মই কি ক'ম এক ছেকেণ্ডৰ তাইক লৈ আহিছোঁ মই তো বেটিক মাতি মাতি ভাগৰি গৈছোঁ মই তো আজি মানে ভাবিলোঁ যে বতৰটো ইমান ঠাণ্ডা আৰু সদায় ৰুটি খাই থকা হৈছে নে তো মই সেইটো কাৰণে ভাবিলোঁ যে কি বনাম মই তো আজি সেইটো কাৰণে মই ভাবিলোঁ যে আজি বহুত দিনৰ পৰা বনাম ভাবি আছিলোঁ তো বনোৱা নাই আজি ভাবিলোঁ যে বতৰটো ঠাণ্ডা আছে ৰুটিও খাবলৈ ইচ্ছা যোৱা নাই তো সেইকাৰণে আজি ভাবিছোঁ বস্তু এটা বনাওঁ বুলি বস্তুটো মানে ভাপত দিয়া পিঠা বুলিয়ে কৈছোঁ মই দেই খানেকি পিঠাও বুলিও কয় কিছুমানে কি পিঠা নাজানো বাৰু মই সেইটো বনাম বুলি ভাবিলোঁ নাৰিকল চাৰিকল দি পেলাই নাৰিকল কালিয়ে কুৰি ৰাখি থৈ দিছিলোঁ আৰু বাকী গুড় দি বনাওঁ চেনি দি নবনাওঁ কাৰণ আবাৰ এওঁ চবৰে চুগাৰ আছে সেইটো কাৰণে তো সেইটো কাৰণে গুড় দি বনাম ভাবিলোঁ তো সেইটো কাৰণে ধুনীয়াকৈ চাউলৰ গুড়ি মোৰ ওচৰততো আছে তো মই ভাবিলোঁ যে মই আজি সেইটোকে বনাই দিওঁ বুলি কিমানো ৰুটি খাই ভাল নালাগে হয় নহয় সদায় ৰুটি খাবলৈ মন যায় নেকি আৰু এটা বস্তু আপোনালোকক দেখাই লওঁ মই ৰেচিপিটো বনোৱাৰ আগতে তো এয়া দেখিছেনে মোৰ এল'ভেৰা পুলি আৰু এয়া পপছবোৰ ওলাইছে এয়া মোৰ এল'ভেৰা পুলি এয়াতো পপছবোৰ ওলাইছে এয়া এইটো মানে কিনি আনিছোঁ আজি বেছি দিন হোৱা নাই তাৰ লগতে এইটো হয় পপছ আৰু ৰ'ব দেখাইছোঁ আৰু এয়া হৈছে মোৰ এল'ভেৰা পুলি আৰু এয়া অমিতা পুলি দেখিছেনে ইমান ধুনীয়াকৈ ডাঙৰ হৈছে এয়া হৈছে আমাৰ এল'ভেৰা পুলি এই 2-3টামানটো ধুনীয়াকৈ ওলাইছে বাৰু এইটো ডাঙৰ মানে হৈছে তো ইয়াৰ 2-3টা পুলি ওলাইছে তো মই এই পুলি মানে এনেকৈ লগাই থৈ দিছোঁ মই বেছি তেনেকৈ এইকেইটাৰেদি বহুত মানে বেছি হৈ যাবতো সেইটো কাৰণে তো আৰু তাৰপিছত এতিয়া মই যাওঁ বনাওঁগৈ দেখাইছোঁ মই কেনেকৈ বনাওঁ আপোনালোকে চবেই জানে বাট মই কেনেকৈ বনাওঁ তাকে গুড় দি কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ তো ব'লক বনোৱা ষ্টাৰ্ট কৰিছোঁ কিন্তু এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই খুব ভাল পায় তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ মানে কি নকৰে আপোনালোকে সেইটো কাৰণে অনা ভিউজ আহে তো সেইটো কাৰণে কৈছোঁ যে প্লিজ মোৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ব'লক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তো এয়া চব বস্তুখিনি মই ৰেডি কৰি ৰাখিছোঁ এয়া হৈছে চাউলৰ গুড়ি এয়া গুড় হয় মই ইমানখিনি লৈছোঁ আপোনালোকে বেছি ল'ব পাৰে কমো ল'ব পাৰে চেনি দি বনাব পাৰে আপোনালোকৰ ইচ্ছা এয়া হৈছে নাৰিকল মই পিহি মেলি ৰাখি থৈ দিছোঁ মই পিহি মতলব কি কয় জানো এইটো সুদূৰ আই ডোন্ট ন' বাৰু ঘূৰি ৰাখি থৈ দিছোঁ এয়া এইখিনি বস্তুৱে মই বনাম আপোনালোকে যদি যেনেকৈ ভাল পায় চেনি গুড় যিটো দি ভাল পাইছে সেইটো দি বনাই দিব পাৰিব তো এয়া হৈছে মই লৈ ল'লোঁ আৰু এয়া লৈছোঁ অকণমান কুহুমীয়া গৰম পানী অকণমান লৈছোঁ ঠাণ্ডা পানীও ল'ব পাৰে বাট অকণমান মই কুহুমীয়া পানী অকণমান লৈছোঁ যিমানখিনি হাতেৰে মানে চুবলৈ পৰা যায় সিমানখিনি লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ মানে গোটেইখিনি মিক্স কৰি আছোঁ ভালকৈ মিক্স কৰি আছোঁ যিমান মানে বেছি আটা খানা নিচিনা নহয় অলপ দিব লাগিব তো এয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ভালকৈ একদম ধুনীয়াকৈ যাতে অকণ গুটি নিচিনা হৈ যায় তেনেকুৱাকৈ অকণমান মানে কৰিব লাগিব তো এয়া ধুনীয়াকৈ মই কৰি লৈছোঁ ভালকৈ আৰু ভালকৈ যেতিয়া মই চাম নহয় যে ধুনীয়াকৈ হৈছে তেতিয়া বাকীখিনি যেনেকৈ নাৰিকল আছে বা গুড় আছে সেইখিনি দিম মানে প্ৰথমতে এইখিনি মই অকণমান ভালকৈ মিক্স কৰি লৈছোঁ নহ'লে ভাল নহ'বতো খাবলৈ তো সেইটো কাৰণে এইখিনি আগতীয়াকৈ চাউলৰ গুড়াখিনিয়ে মই ভালকৈ মিক্স কৰি লৈছোঁ মই দেই তো এতিয়া দেখিছেনে এনেকৈ অকণমান মুঠা মৰা নিচিনা গৈছে দেখিছে এমাইকি আৰু অকণ পানী দিব লাগিব কাৰণ কম হৈছে মোৰ হিচাপত আপোনালোকে নিজৰ হিচাপত দি ল'ব হা কাৰণ অকণমান মানে পানী হ'ব লাগিব তেতিয়াহে বস্তুটো খাবলৈ অকণ ভাল হয় মোৰ প্ৰথমতে কি হ'ল বেয়া হৈ গ'ল পানীটো কম হোৱাৰ কাৰণে ছেকেণ্ডবাৰ দিওঁতে ভালেই হৈছিলে তো সেইকাৰণে মই আকৌবাৰ মই পানী অকণমান মানে দিয়েই দিছোঁ যাতে বস্তুটো খাবলৈ অকণমান টেষ্ট হওক পানীটো কম হ'লে অকণমান মানে ভাঙি যায়গৈ মানে ভাল নহয় সেইকাৰণে অকণমান পানী অকণ দিব লাগিব এই ধৰণৰ যেন দেখিছেনে এনেকৈয়ে মানে হ'ব লাগিব তো তথাপি মই আৰু অকণমান শ্লাইট পানী অকণ এনেকৈ দি দিছোঁ মই যাতে বস্তুটো খাবলৈ টেষ্ট নোহোৱা ন খাবলৈ ভাল লাগক তেনেকুৱাকৈ দেই তো এই দেখিছে মুঠা
পিঠা মৰা গৈছে এতিয়া মই দি দিম নাৰিকলখিনি মই ধুনীয়াকৈ দি দিছোঁ আৰু মিক্স কৰি লৈছোঁ চাউলৰ গুড়িৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈ তাৰপিছতহে দিম মানে গুড়খিনি তো প্ৰথমতে মই নাৰিকল দিছোঁ আপোনাৰ গুড়ো প্ৰথমত দিব পাৰে চেনি বা গুড় যিটো ইউজ কৰে সেইটো প্ৰথমত দিব পাৰে বাট মই প্ৰথমতে নাৰিকলৰ গুড়াখিনি দি লৈছোঁ মই যাতে খাবলৈ অকণ ভাল লাগক তাৰপিছত দি দিছোঁ মই মোৰ গুড় অলপ কম হৈছে যেন লাগিছে পিছত আকৌ অকণমান যে বনোৱাৰ সময়ত মই আকৌ ওপৰত দি দিছিলোঁ মানে সেইখিনিতো মই ৰেকৰ্ড কৰিবলৈ নহ'ল মই ভাবিলোঁ যে মিঠাটো বেছি হৈ যাব পাৰে বাট নহয় কমেই হৈ গৈছিলে কিন্তু তথাপি মই আৰু অকণ দি দিছোঁ মানে পিছত আকৌ অকণমান ওপৰতে দি দিছোঁ যাতে খাবলৈ ভাল হওক তো এতিয়া ধুনীয়াকৈ গোটেইখিনি যিমানখিনি নাৰিকলৰ গুড়া আছিলে সেইখিনি চব দি দিছোঁ একদম মানে ভালকৈ মিক্স কৰিছোঁ যাতে এটা জেগা বাকী নাথাকক গুড়খিনি মানে নোসোমোৱাকৈ যাতে খাবলৈ অকণমান মানে অকণমান মিঠা অকণমান মানে বেলেগ ধৰণৰ সেনেকুৱা নালাগক তো মই ধুনীয়াকৈ দি দিছোঁ আৰু মুঠিটো ধুনীয়াকৈ লাগি গৈছে চাক টেপা মাৰিছোঁ আৰু এয়া ধুনীয়াকৈ হৈ গৈছে তো মোক এনেকুৱাই লাগে আপোনালোকে ইয়াত আৰু অকণ পানী দিব পাৰে বাট মই ইমানখিনিয়ে লাগে তথাপি মানে অকণ ভাল হ'ব পানী অকণ দিব যদি বিচাৰে বাট মই নিদিওঁ মানে দিব লাগে বাট মই নাই দিয়া মই প্ৰথমতে অকণমান শুদ্ধ টাইপৰ বনাইছোঁ তাৰপিছতো মানে অকণমান গিলা টাইপৰ নিচিনা কৰি দিয়া হয় তো সেইটো কাৰণে মই ইমানখিনিয়ে মানে হৈ যায় তো তাৰপিছত এতিয়া মই ডেক্সি এটা লৈ আহিম ডেক্সি মানে মোৰ সৰু ডেক্সি আছে সেইকাৰণে দুবাৰ পাতিব লগা হৈ যায় তো ইয়াত পানী দি দিছোঁ মই পানীখিনি ইমানেই দিছোঁ আপোনালোকে ডাঙৰ ডেক্সি যদি নিজৰ মেজাৰমেণ্টৰ হিচাপত দি দিব তো মই দি দিলোঁ পানী সৰু ডেক্সিৰ কাৰণে ইমানখিনি দিছোঁ তাৰপিছত এই কটনৰ কাপোৰ হয় এইটো এই কটনৰ কাপোৰটো মই ধুনীয়াকৈ দি দিছোঁ আৰু তাৰপিছত মই এয়া দি দিম চাম যে পানীখিনি লাগি যায় নেকি দেখিছোঁ যে তললৈ ইমান তেনেকৈ যোৱা নাই পানীখিনি যোৱা নাই তো সেইটো কাৰণে গোটেইখিনিয়ে মই দি দিছোঁ মই তাৰপিছত চাইডে ৰছী বান্ধি দিব লাগিব নহ'লে বস্তুটো পৰি যাব তললৈ তো এতিয়া মই ধুনীয়াকৈ চাইডে দেখিছে মোৰ ওচৰত ৰছী নাছিলে কাৰণে মই ঊলেৰে বান্ধি দিব লগা হৈ গ'লগৈ তো সেইটো তাৰপিছত ধুনীয়াকৈ মই বান্ধি দিম টাইটকৈ একদম ভালকৈ মানে যাতে পানীটোলৈ এইটো বস্তু লাগি নাযায় যাতে মই ভাপত বনাবলৈ পাৰোঁ কাৰণ এইটো ভাপত দিয়া পিঠা বুলিও কয় কিছুমানে টেকেলি মুখত দিয়া পিঠা বুলিও কয় আগৰ দিনৰ মানুহে টেকেলি মুখত দিয়া পিঠা কাৰণ এই পিঠাটো টেকেলিত বনাইছিলে তো আমিতো আৰু টেকেলি ক'ত পাম সেইকাৰণে ডেক্সিত বনাইছোঁ তো মই সেইটো মোৰ ডেক্সিটো আচলতে সৰু হৈ গ'লগৈ তো কি কৰিম উপায় নাই ডাঙৰ ডেক্সি আছে মানে বহুত মানে স্লেপৰ ওপৰত আছে তো সেইটো কাৰণে মই সৰুটোকে লৈছোঁ তো এতিয়া সেইখিনি দিয়াৰ পিছত এয়া আৰু অলপ দি দিছোঁ আৰু হেঁচা মাৰি দিছোঁ যাতে ধুনীয়াকৈ মানে বাতিটো নিচিনা ওলাই আহক পিছত সেনেকুৱা হিচাপত মই মানে ধুনীয়াকৈ মিক্স মানে দি দিছোঁ মই আৰু এয়া ধুনীয়াকৈ হৈয়ে গ'ল তাৰপিছত মই এতিয়াতো এই ঢাকনা দি চাইছোঁ নাই নহ'ব এই ঢাকনাটো অকণমান বেছি ডাঙৰ হৈছে এই ঢাকনাটো ঠিকে আছে মোৰ হিচাপত তো এতিয়া মই যাম ডেক্সিত উঠাই দিবলৈ চ' মই এতিয়া ডেক্সিটো গেছত উঠাই দিবলৈ যাম আৰু মানে ইয়াৰ ওপৰত এটা ভাৰী কিবা এটা দি দিম আৰু চ' এয়া মই দিলোঁ ডেক্সিটো আৰু ডেক্সিটো মানে ঢাকনাখনৰ ওপৰত মানে দাণ্ডি এডাল দি দিছোঁ যাতে ইয়াৰ ভাপটো ওলাই নাযাওক ভাপটো ওলাই গ'লে মানে কি আছে ভাল পটককৈ নিসিজিব সেইটো কাৰণে মই এইটো দি দিছোঁ ইয়াৰ কাপোৰটো দি ঢাকি যিখিনি কাপোৰ উলিয়াইছে সেইটোও ঢাকি মেলি আপুনি দাণ্ডিডাল দিলেও কি আছে ধুনীয়াকৈ মানে সিজি যাব ভাপ যদি ওলাই যায় সিজিবলৈ অকণ টাইম লয় মানে আধা কেঁচা নিচিনা হয় সেইটো কাৰণে মই এইটো দি দিছোঁ ধুনীয়াকৈ আৰু মানে এইটো দি দিলে এইটোৱে হয় যে ভাল আৰু মানে ভাপ নোলায় আৰু ভাপতে সিজাম সেইটো কাৰণে আমাৰ এই দাণ্ডিডাল দিব লাগিব যাতে ভাপটো নোলাওক আৰু মই বনাই আছোঁ ডেক্সিত দি দিলোঁ ধুনীয়াকৈ আৰু তাৰপিছত আৰু হৈ যোৱাৰ পিছত আৰু দি দিম বুলি বেছি দেৰি হোৱা নাইতো 8টা চাৰে 8টা বাজিছেহে তো তেওঁলোকে দেৰিকৈ যাব সেইকাৰণে ক'লে যে আজি পিঠাকে বনাই দিওঁ বুলি সেইটো কাৰণে আৰু দেৰিকৈ বনাইছোঁ আৰু নহ'লেতো 8টা চাৰে 8টা বজাত ৰুটি খুৱাই মেলি পঠায়ে দিওঁ বাৰু মই তো আৰু এটা বস্তু মই আপোনালোকক দেখাইছোঁ হা এই বস্তুটো চাওকচোন কেনেকুৱা লাগিছে এইটো যে কি ঢাল থাকে নে বাচন থাকে যে সেইটো বনাইছোঁ আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে ডিজাইনটো জানো বাৰু ভাল হৈছে নাই ক'ব নোৱাৰোঁ বাট বনাইছোঁ আৰু এনেই ঘৰৰ কাৰণে বাকীটো মই অৰ্ডাৰ লওঁৱেই যদি কাৰোবাৰ অৰ্ডাৰ লাগেতো মই দিবও পাৰিম সেইটো কথা নহয় যে খালি ঘৰৰ কাৰণে বনাওঁ অৰ্ডাৰো লওঁ মই অৰ্ডাৰ লাগিলে আপোনালোকে অৰ্ডাৰো ক'বলৈ পাৰে তো এতিয়া মই বনাই আছোঁ কিমান টাইম লাগে ঠিকনা নাই আৰু ক'ব পৰা নাই তো মই চাওঁগৈ আকৌ হৈছে নে নাই মানে অকণ দেৰি পিছত মই চাই থাকোঁ কাৰণ বেছিভাগ মানে ঢাকনাটো আঁতৰাব নালাগে বাট মই মানে আঁতৰাই দিছোঁ উপায় নাই আৰু কি অঁতৰাই চাব লগা হৈছে তো সেয়া আৰু বেটি মই দৰ্জা বন্ধ কৰি দিওঁ মই দৰ্জা বন্ধ কৰি দিওঁ তাইক দৰ্জা বন্ধ কৰি দিওঁ বুলি ক'লে খুব ভয় খাই যায় দেখিছে নাই কেনেকৈ আছে তাই
এইয়া মই দৰ্জা বন্ধ কৰি দিলো এয়া বৌ আহিব চাইছে এই চব কৈছো আমি কৰি থাকে মানে যোনবোৰ ল'ৰা ছোৱালী কেঁচুৱা থাকে ন ভালেই থাকে কোনো খোজ চোজ কাঢ়িব নোৱাৰে বহুত ভাল থাকে মোৰ যোনে খোজ কাঢ়িব পৰা যে ঝামেলাই হৈছে তো মই তাইক অকণমান চাওঁগৈ তেতিয়ালৈকে পিঠাটো হৈ থাকিব আৰু হৈ যোৱা মানে হৈ আছে চাওঁগৈ আৰু মই বেটিক অকণমান লৈ আহোঁগৈ নহ'লে কুকুৰ চুকুৰ শুই থাকেতো মই বেটিক অকণমান লৈ আহিছোঁ উপায় নাই জানেনে ল'ৰা ছোৱালী হোৱাৰ পিছত অকলে ঘৰখন যদি থকা হয় নহয় তো মানে এই পৰিস্থিতি হয় মানে ঘৰৰ কামো কৰিব লাগে বাচ্চাকো চাব লাগে চব ফালে চাব লাগে উপায় নোহোৱা হৈ গৈছে তো মোৰ পিঠাটোতো লাহে ধীৰে হৈ আছে হৈ গ'লে তাৰপিছত ৰেডিটো দেখাই দিম কেনেকৈ তো ৰেডি হ'বলৈ হৈ আছে কমচে কম 5-10 মিনিটটো হৈ গ'ল বেছি টাইম নালাগে 15 या 20 মিনিট লাগে আৰু 10 মিনিটৰ পিছত মই নমাই দিম আৰু দুটা বনাম সৰু সৰু চাই হৈছেতো ডেক্সিটো সৰু হৈ যায় তো সেইটো কাৰণে মানে দুটা বনাম প্ৰথমটো বনাই আছোঁ আৰু ছেকেণ্ডটো মই পানী কেনেকৈ কি দিছোঁ চবটো আপোনালোককতো দেখাই দিছোঁ আপোনালোকে তেনেকৈ বনাই চাবচোন মোৰ তৰিকাত আৰু বেটি দেখিছেনে কি কৰি আছে বাবা চুমু এটা দি দিয়ে আকৌ চুমু দিয়া কি ক'ম আৰু তো সেয়া বনাই আছোঁ বনাই লওঁ কিবা হয় কি নহয় খাই ভাল পায় নে নাপায় আল্লাই জানে আৰু তো বোলে আকৌ এবাৰ চাওঁগৈ যদি হৈছে তো নমাই দিম আৰু এতিয়া বাকী ছেকেণ্ডটো নেদেখাওঁ আৰু ছেকেণ্ডটো বনোৱাৰ পিছতহে আৰু কি দেখাম আৰু আউচ বিষাই যায় হাতখন নোৱাৰোঁ আৰু কৈ হাই কৈ দিয়া থেংক ইউ কৈছোঁ বাবা থেংক ইউ কোৱা থেংক ইউ কৈ দিয়া না ব'লক যাওঁ হৈছে নে চাওঁগৈ ব'লা যাওঁ কিচেনত চাওঁ ৰ'ব ফোনটো থ'ব লাগিব নোৱাৰিছোঁ এখনতে চ' এয়া মই হৈ গৈছেহি অলপ তো মোৰ অকণ টাইম লাগিলে কাৰণ ভাপটো ওলাই গৈছিলে তো আকৌ ঢাকনাখন চেঞ্জ কৰিব লগা হৈ গ'লগৈ তো সেইটো কাৰণে 2 ছেকেণ্ডমান আৰু গেছটো মই গেছত ৰাখিব লগা হৈ গৈছে তো মই বাট এতিয়া অফেই কৰি দিম 25 মিনিট হৈ গ'ল 20 মিনিট লাগে বাট মোৰ 25 মিনিট লাগিলে কাৰণ ভাপটো প্ৰথম ঢাকনিটো ভাপ উলিয়াই গৈছিলে আৰু কাপোৰখনো মই মেৰিয়াই দিয়া নাছিলোঁ বাট এতিয়া ধুনীয়াকৈ মেৰিলোঁ আৰু এতিয়া খুন্দনাটো আঁতৰাই দিছোঁ আঁতৰাই দিয়াৰ পিছত এতিয়া মই উলিয়াম চাব কিমান ধুনীয়া হয় দেখিবলৈ তো এতিয়া মই ধুনীয়াকৈ প্লেটত উলিয়াই দিম পিঠাটো আপোনালোকক দেখাইছোঁ দেই কেনেকুৱা দেখা যায় তো এতিয়া এই কাপোৰ দি মই মেৰিয়াই দিছিলোঁ যাতে আৰু ভাপখিনি ওলাই নাযাওঁ ভাপটো ওলাই নাযাওঁ বুলি এতিয়া ৰছীটো মই কাটি দিম কাটাৰ আগতে ভাবিলোঁ যে অকণমান টেষ্ট কৰি চাওঁচোন কেনেকুৱা হৈছে য়েছ ইয়াম হৈছে খাবলৈ কিন্তু টেষ্টি হৈছে দেই মই নিজৰে প্ৰশংসা নিজে গাইছোঁ বাট অ'কে ন' প্ৰব্লেম এতিয়া মই ৰছীটো কাটি দিছোঁ ফুল খোৱা নাই কাৰণে কাটি দিছোঁ কাৰণ মোৰ ঊল আছে সেইকাৰণে মই কাটিয়ে দিছোঁ মই তো সেইটো কাৰণে ধুনীয়াকৈ কাটি দিম মই কাটি দিয়াৰ পিছত মই কাপোৰৰ সহায় মই পিঠাটো উঠাম কাৰণ যদি হাতেৰে যদি পিঠাটো উঠাবলৈ যাওঁ তো ভাঙি যাব দেখিবলৈও ভাল নালাগিব সেইটো কাৰণে কাটি দিছোঁ ৰছীডাল কাটি দিয়াৰ পিছত কাপোৰৰ সহায় মই ধুনীয়াকৈ প্লেটত মানে দি দিম আৰু বাকী এটা আৰু আছে ইয়াৰ পিছত বনাম মই এইটোৱে বনাই দেখাই লৈছোঁ আপোনালোকক ছেকেণ্ডটো মই কি দেখাম এইটোৱে দেখাইছোঁ এনেকৈ এইটোৱে প্ৰচেছত মানে বনাব লাগিব ঠিক আছে তো এয়া ধুনীয়াকৈ কাপোৰটো দি মই একদম ভালকৈ সাৱধানে মই লুটিয়াই দিছোঁ আৰু দেখিছে ইমান ধুনীয়া দেখিবলৈ হৈছে আপোনালোকে চাব পাৰে গুড় আৰু নাৰিকল চব ফালে লাগি গৈছে আৰু খাবলৈ বৰ ইয়াম হয় এতিয়া একদম মানে কি ক'ম আৰু আপোনালোকৰ টেষ্টি হয় মানে খাবলৈ ভাল লাগে মই খুব ভাল পাওঁ আপোনালোকে ভাল পায় নাপায় মোক জনাবচোন দেই তো ইয়াৰ পিছত মই ছেকেণ্ডটো বনাম তাৰপিছত আপোনালোকক দেখাম যে কেনেকুৱা মই ডেক'ৰেশ্যনটো মই তেনেকৈ কৰিব দৰকাৰেই নপৰে বাৰু বাট মই দেখাইছোঁ আপোনালোক তো এয়া মই দুটা বনাইছোঁ দুটাৰ পৰা এটা মাজত কাটি দিলোঁ 3টা হৈ গ'ল বাৰু তো এতিয়া মই ইয়াৰ লগত কি দিম জানেনে ইয়াৰ লগত গাখীৰ চাহ খাম বুলি কৈছে আৰু আধা দিছোঁ কাৰণ ডাঙৰ হৈছে তো হৈ গ'ল মোৰ নাস্তা ৰেডি তো খাবলৈহে বাকী আছে আৰু তো হৈ গ'ল মোৰ নাস্তা ৰেডি গাইজ মোৰ পিঠাটো ৰেডি হৈ গ'ল এণ্ড খাবলৈও এওঁলোকক দিওঁ এতিয়া জানো তেওঁলোকে খাই ভাল পায় নাই জানো আৰু সেইটো মোৰতো ৰেডি হৈ গ'ল ৰেচিপিটো আৰু দি দিলোঁ আপোনালোকে চাব আপোনালোকেতো চবেই জানেই বনাবলৈ বাট মই মানে আগতো বনাইছোঁ চেনি দি বনাইছিলোঁ বাট এতিয়া মানে গুড় দি বনাইছোঁ তো সেইটো কাৰণে মানে নিউ ৰেচিপি হৈ গ'লগৈ তো সেইটোৱে আৰু মাই গড হাতখন মানে উপায় নাই আৰু তো সেয়া গুড় দি মই বনাই দিলোঁ হৈ গ'ল মোৰ ৰেচিপি ৰেডি আৰু
খাই কোনে কোনে ভাল পায় সেইটো ক'বচোন দে মই বাৰু ভালেই পাওঁ বহুত নাৰিকল চাৰিকল দি পেলাই ধুনীয়াকৈ আৰু অকণমান নাৰিকল হ'ব লাগিছিলে বাট মোৰ ওচৰত এটা নাৰিকল আছিলে তাৰে এটা বা আধা অকণমান খাই দিলোঁ মই আৰু হাজবেণ্ডে খাই দিলোঁ তো সেই অকণমান থাকিলে তো সেয়াই মানে অকণমান মানে এইটোতে প্ৰব্লেম হৈ গ'ল বাৰু অ'কে ন' প্ৰব্লেম ভালেই ঠিকেই হৈছে বাৰু এওঁলোকেও দিও খাবলৈ কি হয় কি নহয় নাজানো আৰু তো গাইজ ৰেচিপিটো শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ ওচৰত আশা কৰি ৰেচিপিটো চাই খুবেই ভাল পালে এণ্ড এই ৰেচিপিটো বনাই পেলাইও চাব যোনে যোনে নাজানে বা গুড় দি বা চেনি দি বনাই পাইছে গুড় দি বনাই চাব চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাব দেই আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰি এইটো ভিডিঅ' চাই খুবেই ভাল পালে চাই ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাৰিব দেই আজিলৈ ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিছোঁ